নমস্কাৰ বন্ধুসকল। আজিৰ ভিডিঅ'ত আমি ডেইলি প্ৰাইম উইথ জিএছটি ক্লাছৰ প্ৰথম ক্লাছ হ'ব। আজিৰ ক্লাছত আমি আপোনালোকক শিকাম ইন্ট্ৰডাকশ্যন টু দ্য একাউণ্টিং। একাউণ্টিং কাক কোৱা হয়, একচুৱেলি একাউণ্টিং কিহৰ কাৰণে লাগে, এইবিলাক আলোচনা কৰিম। তো আজিৰ ভিডিঅ'খনত আপোনালোকে যিবিলাক চাই আছে সিহঁতে আমি এটা এটাকৈ ভিডিঅ' দি থাকিম। ডেইলি প্ৰাইম উইথ জিএছটি বেছিকৈ এডভান্স লেভেললৈকে আমি ক্লাছত গোটেইখিনি বস্তু শিকাম। তো যিবিলাকে একাউণ্টিং শিকিব বিচাৰিছে তেতিয়াহ'লে আমাৰ চেনেলৰ লগত যুক্ত হৈ থাকক। আমি এটা এটা ভিডিঅ' দি যাম প্ৰত্যেক দিন, আৰু আপোনালোকে এটা এটা ভিডিঅ' চাই নিজে প্ৰেক্টিচ কৰি ঘৰত বহি ধুনীয়াকৈ শিকিব পাৰিব। তো আমি আৰম্ভ কৰিছোঁ এটা ক্লাছ। এইটো হৈছে ইন্ট্ৰডাকশ্যন টু দ্য একাউণ্টিং। একাউণ্টিং কাক কোৱা হয়, একচুৱেলি একাউণ্টিং মানে ক'ব গ'লে যদি আমি একাউণ্টিং ক'ব যাওঁ তেতিয়াহ'লে একাউণ্টিং হ'ল এটা একাউণ্টিং মানে হৈছে বিজনেছৰ সকলো ফাইনেন্সিয়েল ট্ৰেনজেকশ্যন ৰেকৰ্ড কৰা, ক্লাছিফাইং আৰু চামাৰাইজ কৰা এটা প্ৰচেছ। আমি কি একাউণ্টিং মানে হ'ল বিজনেছৰ সকলো ফাইনেন্সিয়েল ট্ৰেনজেকশ্যন, মানে ফাইনেন্সিয়েল যিবিলাক ট্ৰেনজেকশ্যন আমি লেনদেন যিবিলাক কৰোঁ সেইবিলাক লেনদেন ৰেকৰ্ড কৰিবৰ কাৰণে, ক্লাছিফাই কৰিবৰ কাৰণে, ভাগ ভাগ কৰিবৰ কাৰণে আৰু চামাৰাইজ কৰিবৰ কাৰণে আমি এটা প্ৰচেছ যিটো লওঁ সেই প্ৰচেছটোকে কোৱা হয় একাউণ্টিং। সাধাৰণতে সহজ ভাষাত ক'ব গ'লে, ছাপ'জ এজনে এটা দোকান খুলিলে, দোকান খোলাৰ পিছত দোকানত যি বস্তু বাহিনী চেল কৰিব সেইবিলাক উঠোৱাৰ পিছত আকৌ চেল হ'ল। চেল হোৱাৰ পিছত যিটো লাভ বা লোকচান হ'ল এইটোৱে ৰেকৰ্ডত ৰাখিব পৰা যায়, সেইটোকে কি কোৱা হয়, একাউণ্টিং বুলি কোৱা হয়। তো একাউণ্টিং আমি এটা এক্সাম্পল লৈ বুজো। যেনেকুৱা এটা এক্সাম্পল, ছাপ'জ ৰহিম নামৰ এজনে 10,000 টকা লৈ এটা বিজনেছ আৰম্ভ কৰিলে। তাৰে 2,000 টকা দি মাল কিনিলে আৰু 3,000 টকা বস্তু চেল কৰিলে। এতিয়া কথা হ'ল কি, যদি সেই মালখিনি বা ট্ৰেনজেকশ্যনটো যদি আমি হিচাপ ৰাখিব খুজোঁ তেতিয়াহ'লে সেই ৰেকৰ্ডবোৰকে কোৱা হয় একাউণ্টিং। এতিয়া আমি চাব যাওঁ যে একাউণ্টিং কিয় লাগে। একচুৱেলি একাউণ্টিং যদি আমি কৰোঁ কি হয়, আমাৰ লাভ কি হ'ব, একাউণ্টিং নকৰিলে আমাৰ কি হ'ব। একচুৱেলি বিজনেছত যদি আমি একাউণ্টিং কৰোঁ তেতিয়াহ'লে আমাৰ বিজনেছটো ভাল স্মুথকৈ চলে, আৰু তাৰ বাহিৰে আমি যদি একাউণ্টিং কৰোঁ তেতিয়াহ'লে আমি প্ৰফিট কিমান হ'ল, লছ কিমান হ'ল আমি জানিব পাৰোঁ। তাৰোপৰি বিজনেছৰ কিমান গ্ৰ'থ হ'ল তাক ট্ৰেক কৰিব পৰা যায়। টেক্স কেলকুলেশ্যন কৰিবলৈ আমাৰ সুবিধা হয়, বা ফাইনেন্সিয়েল ডিচিশ্যন ল'বলৈ আমাৰ সুবিধা হয় যদি আমি একাউণ্টিং কৰোঁ। তাৰপিছত আহিলে আমাৰ একাউণ্টিং কোনে ব্যৱহাৰ কৰে, একাউণ্টিং কোনে কোনে ব্যৱহাৰ কৰে, একাউণ্টিং কাৰ কাৰ কাৰণে দৰকাৰ। একচুৱেলি একাউণ্টিং হৈছে বিজনেছ অনাৰৰ কাৰণে, একাউণ্টেণ্টবিলাকৰ কাৰণে, মেনেজাৰৰ কাৰণে, গভৰ্ণমেণ্ট নাইবা ইনভেষ্টৰ যিবিলাক আছে সিহঁতে একাউণ্টিং কৰে, যাতে সিহঁতৰ মানে ফাইনেন্সিয়েল গ্ৰ'থ বা বাকী যিবিলাক সুবিধা আছে সেইবিলাক যাতে ল'ব পাৰে। ত' বেচিকেলি আমাৰ ইয়াতে যদি আমি কওঁ যে মেনুৱেল ভাৰ্চেছ কম্পিউটাৰাইজড একাউণ্টিং কি, মেনুৱেল আৰু কম্পিউটাৰাইজড একাউণ্টিং মানে হ'ল, আগতে এটা সময়ত একাউণ্টিঙৰ বুক আছিল। একাউণ্টিং কৰিবৰ কাৰণে মানুহে কি কৰিছিল, স্কেচবুক, লেজাৰ, জাৰ্নেল এইবোৰ ইউজ কৰিছিলে। কিন্তু আজিৰ যুগত মানুহে এইবোৰৰ ইউজ নকৰে। আজি কি কৰে, এতিয়া ছফ্টৱেৰ ইউজ কৰে। কেনেকুৱা ছফ্টৱেৰ, টেলি প্ৰাইম, বিউজি, জহবু ইত্যাদি বেলেগ বেলেগ ধৰণৰ ছফ্টৱেৰ ইউজ কৰি মানুহে একাউণ্টিং কৰিবলৈ সুবিধা হৈছে। চ' এইবিলাক হৈছে আমাৰ ছফ্টৱেৰ। চ' এইবিলাক হৈছে কম্পিউটাৰাইজড একাউণ্টিং। চ' মেনুৱেল একাউণ্টিংতকৈ কম্পিউটাৰ একাউণ্টিং এইকাৰণে ভাল যে মেনুৱেল একাউণ্টিং আমাৰ এটা এটাকে বস্তু লিখিছোঁ, আমি লিখাৰ পিছত প্লাছ মাইনাছ কৰিব লগা হৈছে। কিন্তু আজিকালি আমি একো লিখিব নালাগে, জাষ্ট খালি এণ্ট্ৰি কৰিব লাগে। কি কি আমি কৰিলোঁ গোটেইখিনি বস্তু এটা এটাকে এণ্ট্ৰি কৰিলে আমাক অট'মেটিকেলি সেই ছফ্টৱেৰটোৱে হিচাপটো আমাক দিয়ে। তাৰপিছত আমি ৰিপৰ্টটো আমি যিটো ৰিপৰ্ট লাগে সেই হিচাপত আমি ৰিপৰ্ট বা ৰেকৰ্ড ওলাব পাৰোঁ। এইটো হৈছে আমাৰ সুবিধা কম্পিউটাৰাইজড একাউণ্টিং। চ' মেনুৱেল একাউণ্টিঙতকৈ কম্পিউটাৰাইজড একাউণ্টিং বহুত সুবিধা। আজি আমি এই কম্পিউটাৰাইজড একাউণ্টিঙৰ এটা ছফ্টৱেৰ যিটো হৈছে টেলি প্ৰাইম, এই টেলি প্ৰাইম আমি শিকিম। এতিয়া যদি আপুনি একাউণ্টিং বা জিএছটি বা বিজনেছ মেনেজমেণ্ট বা জব ৰেডি স্কিল শিকিব বিচাৰিছে তেতিয়াহ'লে এই কোৰ্চ আপোনাৰ বাবে খুব ইউজফুল। যদি এই কোৰ্চটো আপোনালোকে কৰে তেতিয়াহ'লে আপোনাৰ যিকোনো জেগাত আপুনি জব কৰিবলৈ সক্ষম হ'ব। লগত নিজৰ যদি বিজনেছ থাকে বা নিজৰ যদি কোনো আগৰ পৰা বিজনেছ চলি আছে, সেই বিজনেছটো আমি কেনেকৈ একাউণ্টিং কৰি আৰু স্মুথলি চলাব পাৰি আৰু ভালকৈ চলাব পাৰি, লগে লগে আমি যিবোৰ সুবিধা আমি যেনেকৈ বিজনেছৰ প্ৰফিট এণ্ড লছ ট্ৰেক কৰিব পৰা, নাইবা বিজনেছত প্ৰফিট হৈছে নে নাই, গ্ৰ'থ হৈছে নে নাই, বা বাকী টেক্স কেলকুলেশ্যন গোটেইখিনি কাম আমি স্মুথলি কৰিব পাৰোঁ যদি এই কোৰ্চটো আমি শিকোঁ। তো আজিৰ ক্লাছত আপোনালোকে নিশ্চয় গম পাইছে যে একাউণ্টিং কি, একাউণ্টিং কিহৰ কাৰণে হয়, আমি একাউণ্টিং কিয় ইউজ কৰোঁ,
গোটেইখিনি বস্তু আমি আলোচনা কৰিলো এটা এটাকে। একাউণ্টিং কি আমি আলোচনা কৰিলো, তাৰপিছত একাউণ্টিং আমাক কিয় লাগে আলোচনা কৰিলো, তাৰপিছত আমাক একাউণ্টিং কোনে ব্যৱহাৰ কৰে সেইটো আমি জানিলো, আৰু কম্পিউটাৰাইজড আৰু মেনুৱেল একাউণ্টিং কি হয় সেইটো আমি জানিলো। চ' আজি ভিডিঅ'খনত ইমানে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে হেভ এ নাইচ ডে। বাই বাই।